বাহাৰুল ইছলাম আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু 33খন জিলাত 226 কোটি টকাকৈ মুকলি কৰি দিয়া হৈছিল কিন্তু এই মুকলি কৰা ধন সঁচাকৈ লাভ কৰিলে নে নকৰিলে আৰু আজি পৰ্যন্তলৈকে শিক্ষাবৰ্ষ আধা চোৱা গ'ল কিন্তু ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইউনিফৰ্ম লাভ নকৰিলে কিছু কিছু ঠাইত গতিকে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাণা ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলোঁ ৰূপহী এখন বিদ্যালয় আৰু আমি যেতিয়া প্ৰত্যেকৰ কথা পাতিছিলোঁ ছাত্ৰ ছাত্ৰীৰ লগত তেওঁলোকে যে ইউনিফৰ্ম পোৱা নাই কোনোবা যদি পুৰণা ইউনিফৰ্ম পিন্ধি আহিছে তাৰ বিপৰীতে দেখা গৈছিল একাংশ ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে মাক বাপেকে কিন্তু নিজৰ পকেটৰ ধন খৰচ কৰি পেলাই তেওঁলোকে ইউনিফৰ্ম চিলাই কৰিব লগা হৈছিল এই কোটি কোটি টকা যি দিয়ে কিন্তু সেই টকা যে আজিলৈকে ইউটিলাইজ হোৱা নাই ব্যৱহাৰ হোৱা নাই তাকে দেখুৱাই আহিছোঁ গতিকে মই এতিয়া উপস্থিত আছোঁ লাওখা উন্নয়নখন শিক্ষাখণ্ডত আৰু কেমেৰা পাৰ্চন লক্ষ্য যে দেখুৱাই আছে এইখন কাৰ্যালয়ত উপস্থিত আছোঁ আৰু কাৰ্যালয়ৰ কৰ্মচাৰী আছে বিষয়া আছে আমি তেওঁলোকৰ লগত কথা পাতিম যে যিহেতু দেখা গৈছে যে বিগত বৰ্ষৰ 6 মাহ পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে ছাত্ৰ ছাত্ৰীসকলে ইউনিফৰ্ম পোৱা নাই আৰু কি কাৰণত পোৱা নাই মই সবিশেষে কথা পাতি যত্ন কৰিম প্ৰথমতে আমাৰ ইয়াত এজন বিষয়া আছে যিহেতু দেখা গৈছে যে চলিত বৰ্ষ 6 মাহ পাৰ হৈ গ'ল কিন্তু এতিয়ালৈকে ছাত্ৰ টকা ইউনিফৰ্ম পোৱা নাই এইটো ক্ষেত্ৰত আপুনি কি ক'ব এইটো আপুনি কি জানে নাই এতিয়ালৈকে ধৰি লওক আপোনাৰ ইউনিফৰ্মৰ ফাণ্ডটোতো ডাইৰেক্ট স্কুলতে আহি পেলাই সোমায় ষ্টেটৰ পৰা ডাইৰেক্ট স্কুলতে সোমায় এছএছৰ ফালৰ পৰা এতিয়ালৈকে আমাৰ এম ই আৰু এল পিৰ ক্ষেত্ৰত কোনো ধৰণৰ পইচা ইউনিফৰ্মৰ সোমোৱা নাই স্কুলত সোমোৱা নাই গতিকে প্ৰধান শিক্ষকসকলেতো ইউটিলাইজো কৰিব পৰা নাই সেইকাৰণে কিন্তু দেখা গৈছে যিহেতু চলিত বৰ্ষ 6 মাহ পাৰ হৈ গৈছে আৰু ইতিমধ্যে চৰকাৰে টকাটো মোকলাই দিয়া বুলি কৈছে আৰু এখন কিন্তু তেওঁলোকে নিৰ্দেশনা দিছে যে যেতিয়া সেই নিৰ্দেশনা নাহে তেতিয়ালৈকে এই টকাটো তেওঁলোকে বিদ্যালয় নপঠায় সেইটো ক্ষেত্ৰত আপোনাক কিবা গম পায় নেকি হয় দিয়ক যেতিয়া পইচাখিনি প্ৰথমেতো আপোনাৰ স্কুলততো সোমাব লাগিব ডিপজিট হ'ব লাগিব স্কুলৰ একাউণ্টত এতিয়ালৈকে স্কুলৰ একাউণ্টতে পইচাখিনি হেৰি হোৱা নাই হয় কিন্তু এতিয়ালৈকে কিন্তু টকা কিন্তু তেওঁলোকে যোনটো ইউনিফৰ্মৰ টকা কিন্তু তেওঁলোকে কোনো বিদ্যালয় এতিয়ালৈকে পোৱা নাই চৰকাৰ ইতিমধ্যে তেওঁলোকে যি গাইডলাইন মতে তেওঁলোকে দিব লাগিছে কিন্তু দিয়া নাই আৰু এজন বিষয় আছে আমি তেওঁলোকৰ পৰা জানিব পাৰিম আপুনি এইটো ক্ষেত্ৰত কি ক'ব আপুনি কি জানে এইটো ক্ষেত্ৰত মুঠতে লাওখা উন্নয়ন খণ্ডত আপোনাৰ যোনখন মুঠ স্কুল কিমান আছে প্ৰথমতে আমাৰ আছে 327 আছে 327 আছিলে তাৰ ভিতৰত এতিয়ালৈকে 21-22 ফাইনেন্সিয়েল ইয়াৰ হ'ল সেইটোলৈকে একো ইউনিফৰ্মৰ পইচা এতিয়ালৈকে সোমোৱা নাই আৰু নেক্সট ফাইনেন্সিয়েলটো চলি আছে 22-23 গতিকে টকাখিনি আমাৰ ষ্টেটৰ পৰা বা তেনেকৈ ওপৰৰ পৰা আহি স্কুলে সোমাই যায় এতিয়া স্কুলখিনিক নোসোমোৱাৰ কাৰণে স্কুলত সেই ইউনিফৰ্মখিনি ল'ৰা ছোৱালীখিনিক আমি মানে স্কুলে যোগান ধৰিব পৰা নাই সেইটো এটা ডাঙৰ সমস্যা হৈছে গতিকে আৰু বাকী এনেই মোটামুটি ঠিকেই আছে কিন্তু 6 মাহ পাৰ হৈছে মাত্ৰ আৰু 6 মাহৰ আগত দিব লাগিছিল কিন্তু আপোনালোকে এতিয়ালৈকে আপোনালোক বিদ্যালয়ৰ একাউণ্টত টকাখিনি সোমোৱা নাই এইটোতো সঁচা সেইটো সঁচা কথা আপুনি কিবা আপোনাৰ তেনেকুৱা নিৰ্দেশনা পাইছিল নেকি কি কাৰণত সোমোৱা নাই তেনেকুৱা পোৱা নাই খালি তেওঁলোকে গাইডলাইন এখন দিছিলে টকা সোমালেহে তাৰপিছত হেৰি কৰিব পাৰিব আপোনালোকে হয় কিন্তু এয়া বিষয়া কৰ্মচাৰী বাইছ আৰু ইয়াত সচেতন লোক আছে আমি তেওঁলোকৰ পৰা জানিব চেষ্টা কৰিম যিহেতু ইয়াৰ পূৰ্বে আমি দেখুৱাইছিলোঁ ৰূপহী অঞ্চলৰ এখন বিদ্যালয়ৰ কথা আৰু আপুনি যেতিয়া উল্লেখ কৰিছিলে কিন্তু এতিয়া আমি চৰজমি তদন্ত কৰি পেলাই কাৰ্যালয়ত আহি উপস্থিত হৈছোঁ আপোনালোকে নিজে শুনিলে বিষয়া কৰ্মচাৰী কি কৈছে 6 মাহ পাৰ হৈ কিন্তু এতিয়ালৈকে কোনো বিদ্যালয় একাউণ্টত টকা সোমোৱা নাই হয় আমি দেখা পাইছোঁ যে বিভিন্ন ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ নামত যিসকল টকা আবণ্টন দিব বুলি কয় বাহনৰ ফুলজাৰি মাৰে কিন্তু পৰৱৰ্তী সময়ত সেয়া কিন্তু নহয় আমি এই স্কলাৰশ্বিপৰ ক্ষেত্ৰতে হওক বা ইউনিফৰ্মৰ ক্ষেত্ৰতে হওক আমি দেখি আহিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ নামত টকা দিব ইউনিফৰ্মৰ নামত টকা আহিব আজি 6 মাহ উকলি গৈছে এতিয়ালৈকে ইউনিফৰ্ম দিয়া নাই ইয়াৰ পিছত যে দিব বুলি সেয়া কিন্তু আমি আশা কৰিব নোৱাৰোঁ কাৰণ পৰৱৰ্তী কেইদিনমান যোৱাৰ পিছতে ক'ব যে ছেশ্যন শেষ গতিকে আৰু পইচাটো মোকলাই দিয়া নহ'ব গতিকে এই টকাখিনি যে ছাত্ৰ ছাত্ৰীৰ নামত আবণ্টন দিলে এই টকাখিনি পিছত ক'ত যায় গতিকে চৰকাৰে যে ইতিমধ্যে এই ডাক ডোল বজাই যি পাব্লিচিটি কৰি আছে এয়া যে কেৱল ফুটুকাৰ ফেন এয়া কিন্তু এই ইউনিফৰ্মৰ কেছকালেই হওক বা বিগত দিনৰ স্কলাৰশ্বিপৰ কেছকালেই হওক এয়া কিন্তু দেখা পাইছোঁ আপোনালোকে জানে যে যোৱা যিটো স্কলাৰশ্বিপ গৈছে এই স্কলাৰশ্বিপত ছাত্ৰ ছাত্ৰীসকলে মই আপোনাৰ ওচৰত আকৌ পাৰিম যিহেতু দেখা গৈছে যে ইতিমধ্যে আপোনালোকে গমেই পাইছে এতিয়ালৈকে টকাটো মোকলাই দিয়া নাই 6 মাহ পাৰ হ'ল এই টকাটো কিবা আত্মসাৎ কৰা চৰকাৰৰ কিবা ষড়যন্ত্ৰ নে তেনেকৈ ভাবে নেকি আপুনি হয় চাওক আমাৰ ইয়াত সন্দেহ হৈছে আচলতে চৰকাৰখন কি অৰ্থনৈতিকভাৱে জুৰুলা হৈছে নেকি যদি অৰ্থনৈতিকভাৱে চৰকাৰখন জুৰুলা হোৱা নাই তেতিয়াহ'লে কি কাৰণত আজি 6 মাহ উকলি যোৱাৰ পিছতো চৰকাৰখনে এই ছাত্ৰ ছাত্ৰী ইউনিফৰ্ম টকাখিনি মোকলাই দিব পৰা নাই গতিকে চৰকাৰখনে অতি সোনকালে এই টকাখিনি মোকলাই দিয়ক মাত্ৰ 6 মাহ সময় আছে 6 মাহ পিছতে এইটো ছেশ্যন শেষ হৈ যাব গতিকে অৰ্থনৈতিকভাৱে চৰকাৰখন সম্পূৰ্ণভাৱে জুৰুলা হৈছে
গোটেই অসমৰ ভিতৰত প্ৰায় 226 crore এব টকা তেওঁলোকে দাহ্য কৰিছে কিন্তু ইয়াৰ পিছতো আচলতে তেওঁলোকে দাহ্য কৰিছে ঠিকই আছে কিন্তু চৰকাৰখনে সেই টকাখিনি স্কুলে গৈ পেলাই এতিয়ালৈকে পোৱা নাই গতিকে চৰকাৰখনে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ৰাণা এয়া দেখুৱালে আমি লাওখা শিক্ষাখণ্ডৰ অন্তৰ্গত যি বিষয়াসকলৰ কথা পাতিলোঁ কিন্তু ডাঙৰ কথা সেইটোৱে যে হয় ৰূপহীবাসীৰ ইয়াৰ প্ৰতিক্ৰিয়া আমি জানিলোঁ গতিকে দৰ্শকক দৃষ্টি নিবন্ধ কৰাৰ লগতে চৰকাৰকো বিদ্যালয় ইউনিফৰ্মৰ নামত আচলতে এয়াই চলি আছে নেকি প্ৰতিখন বিদ্যালয়ত এতিয়া শিক্ষাবৰ্ষ আধা চোৱা গ'ল কিন্তু আজি পৰ্যন্তলৈকে কিন্তু ইউনিফৰ্ম লাভ কৰিবলৈ সক্ষম নহ'ল ধন্যবাদ জনাইছোঁ বাহৰুল আৰু আমি এবাৰ কাজিৰঙালৈ যাব বিচাৰিম কাজিৰঙাত এতিয়া কেনেকুৱা ধৰণৰ কি প্ৰতিক্ৰিয়া চলিছে এই সন্দৰ্ভত আমি আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিম আমাৰ লগত আছে ধ্ৰুৱজ্যোতি চাহা আমি পোনপটীয়াকৈ আপোনালোক ওচৰলৈ আহিছোঁ হয় মই বৰ্তমান উপস্থিত আছোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া এলেকাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত উপস্থিত আছোঁ আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক হাইস্কুল 1985 চনতে এয়া প্ৰতিষ্ঠা হৈছিলে আৰু পোনপটীয়া সম্প্ৰচাৰত এটা দুখ লগা দৃশ্য আমি দেখুৱাব বিচাৰিছোঁ 83 চনত প্ৰতিষ্ঠা হৈছিলে আৰু পোনপটীয়া দৃশ্য দেখুৱাব বিচাৰিছোঁ মূল কথাটো হ'লগৈ যে যি সময়ত ৰাজ্য চৰকাৰে ঘোষণা কৰিছে উন্নয়নৰ কথা ঘোষণা কৰিছে ঢোল কোবাই ফুৰিছে ঠিক তেনে সময়ত এটা অত্যন্ত দুখ লগা দৃশ্য আমাৰ কেমেৰাত বন্দী হৈছে আৰু সেয়া হ'লগৈ যে ছাত্ৰ ছাত্ৰীৰ এই যি শিক্ষাবৰ্ষ 6 মাহ উকলি যোৱাৰ পাছতো ইউনিফৰ্ম দিব পৰা নাই ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়াৰ কথা আছিলে ছাত্ৰ ছাত্ৰীক কিন্তু ইউনিফৰ্ম দিব পৰা নাই আৰু আমি এই সামগ্ৰিক বিষয়খিনি আমি কথা পাতিম শিক্ষক আছে বা পৰিচালনা সমিতিৰ সভাপতি আছে পৰিচালনা সমিতিৰ দায়িত্ব যিসকল আছে তেওঁলোক